অমৃত সৰোবৰৰ তৃতীয় ইনষ্টলমেণ্ট পুল কৰিবলৈ হ'লে আমি 15/2/2023 তাৰিখে যিখন চিঠি ইছ্যু হৈছিলে তাত যিখিনি ডকুমেণ্টৰ কথা কৈছে যেনে GFR 12C, কপি অফ ব্লক লেভেল কনষ্ট্ৰাকশ্যন কমিটি, মাইনুটছ অফ BLCC, নন ডুপ্লিকেচি চাৰ্টিফিকেট আদিকে ধৰি যিমানখিনি ডকুমেণ্টৰ কথা কৈছে বা ফটোৰ কথা কৈছে সেইখিনি আমি প্ৰথমে প্ৰিপেয়াৰ কৰি ল'ম। আৰু তৃতীয় ইনষ্টলমেণ্টৰ ক্ষেত্ৰত আমাৰ এটা কথা আছে, যিখন ইনস্পেকশ্যন ফৰ্মেট সেইখন ছেকেণ্ড ইনষ্টলমেণ্ট আৰু থাৰ্ড ইনষ্টলমেণ্টৰ কাৰণে বেলেগ হয়। আমি থাৰ্ড ইনষ্টলমেণ্টৰ কাৰণে যিখন ফৰ্মেট আছে সেই ফৰ্মেটখন ফিল আপ কৰি তাতে আমি এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ছিগনেচাৰ লৈ আৰু আমি এক্সিকিউটিভ মেজিষ্ট্ৰেট কোনোবা আছে তেওঁৰ চাইন লৈ পেলাই আমি এই ডকুমেণ্টখিনি প্ৰিপেয়াৰ কৰি ল'ম। ইয়াৰ পিছত আমাৰ কাম হ'ব, আমি যিটো ষ্টেট পৰ্টেল আছে GPMS তাতে আমি ব্লক ইঞ্জিনিয়াৰ হিচাপে লগ ইন কৰিব লাগিব। লগ ইন কৰি পেলাই আমি প্ৰথমে লেফ্ট ছাইডে থকা ৱৰ্ক ট্ৰেকাৰ্ছত যাম। গৈ পেলাই তাত ক্লিক কৰিলে আমাৰ স্কিমৰ লিষ্টখিনি আহি যাব আৰু আমি যিটো স্কিমৰ থাৰ্ড ইনষ্টলমেণ্ট ক্লেইম কৰিবলৈ গৈ আছোঁ সেই স্কিমৰ যিটো ASMS ID আছে আইডিত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমাৰ সেই স্কিমটো খোল খালে। তাৰপিছত আমি কি কৰিম, ইয়াতে যিটো আমাৰ ৰাইট ছাইডে ওপৰৰ পিনে অল ষ্টেজ আছে, অল ষ্টেজত আমি ক্লিক কৰিম। কৰিলে আৰু এখন স্ক্ৰীনখন ডিটেইলছত আহিব। আহিলে আমি তাৰ যিটো ডকুমেণ্ট লিংক আছে ডকুমেণ্টত আমি ক্লিক কৰিব লাগিব। আৰু ইয়াৰে ভিতৰত আমি যিটো পিকচাৰ ফ'ল্ডাৰ আছে পিকচাৰ ফ'ল্ডাৰ খুলিম। খুলি পেলাই আমি ইয়াত দেখিলোঁ যে বিফ'ৰ অনগয়িং দুখন ফটো আমাৰ আছে আৰু ইয়াত আমি কমপ্লিশ্যনৰ ফটোখন আপলোড কৰিব লাগিব। আৰু কমপ্লিশ্যনৰ ফটোখন ড্ৰোনৰ ফটো হ'লে ভাল হয়, তেতিয়া আমাৰ গোটেই অমৃত সৰোবৰটো তাত দেখা যায়। গতিকে আমি ইয়াতে আপলোড যিটো বটন আছে তাত ক্লিক কৰিম। ক্লিক কৰি পেলাই আমি ফটোখন আমাৰ য'ত আছে সেইটো আমি চ'ৰ্চটো তাত আমি লিংক কৰি দিম। কৰি পেলাই নেমৰ ঠাইত আমি লিখিম এইটো কমপ্লিশ্যন ষ্টেজৰ ফটোগ্ৰাফ বা কমপ্লিশ্যন বুলি লিখিম। লিখি পেলাই আপলোড কৰি দিলে আমাৰ যিখন কমপ্লিশ্যন লেভেলৰ ফটো আছে সেইখন আমাৰ ইয়াত আহি যাব। ইয়াৰ পিছত আমি ওপৰফালে আহি চাব পাৰোঁ যে আমাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ এমাউণ্ট কিমান আছিলে, ছেকেণ্ড ইনষ্টলমেণ্টৰ এমাউণ্ট কিমান আছিলে বা কেইটা ইনষ্টলমেণ্ট আমি এতিয়ালৈকে পুল কৰা হ'লে এই স্কিমটোৰ ভেকেঞ্চি সেইখিনি আমি চাব পাৰোঁ। আৰু আমি থাৰ্ড ইনষ্টলমেণ্ট ফাইলটো জেনেৰেট কৰিবৰ কাৰণে আমি ওপৰত থকা এবষ্ট্ৰেক্ট MB যিটো লিংক আছে তাত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আমাৰ যিখন BOQ আছে সেই ডিটেইলছখিনি ইয়াত আমি দেখা পাম। আৰু ইয়াতে আমাৰ এটা কেলকুলেশ্যন কৰিব লগা আছে, সেইটো হ'ল আমি ইয়াত দুটা বস্তু আমি চিলেক্ট কৰিব লাগে। এক নম্বৰটো হ'ল এক্সকাভেশ্যন অফ ছইল আৰু 2 নম্বৰটো হ'ল কণ্টিজেঞ্চি। আৰু প্ৰথম যিটো এক্সকাভেশ্যন অফ ছইল তাৰে আমি চাব লাগিব টোটেল এপ্ৰুভ ভেলু কিমান আছে সেইটো আমি চালোঁ আৰু এতিয়ালৈকে কিমান আমি ভেলু ইউজ কৰিলোঁ সেইটো চাম। এই স্কিমটোত দেখা গৈছে যে টোটেল এপ্ৰুভ ভেলু হ'ল 14,091, সেইটো হ'ল এপ্ৰুভ ভেলু। আৰু এতিয়ালৈকে আমি ইউজ কৰা দেখাই দিছে 5,636.40। এতিয়া আমি এপ্ৰুভ ভেলুৰ পৰা এইটো মাইনাছ কৰিলে যিটো ভেলু ওলাব সেইটো আমি ইয়াত ভৰাব লাগিব। এতিয়া আমি যিটো স্কিমৰ লৈছিলোঁ সেই স্কিমটোত এই দুটা ফিগাৰ মাইনাছ কৰাৰ পিছত দেখিলোঁ যে আমাৰ 845.4.6 সেইটো আমি ফিগাৰ বঢ়াই দিয়াৰ লগে লগে ৰাইট ছাইড যিটো পাৰ্চেণ্টেজ আছে তাত দেখিলোঁ 60% আহি গৈছে। ইয়াৰ পিছত আমাৰ যিটো কণ্টিজেঞ্চি আছে আমিতো যিটো ইউজ ফিগাৰ আছিল তাত 0.40% আছিলে আৰু ৰিমেইনিং যদি আমি চাওঁ তাত ৰিমেইনিং থাকিব 0.6%। সেইটো আমি ভৰাৰ লগে লগে ইয়াতো আমাৰ 60% দেখাই দিলে। এতিয়া দুইটাৰ যিটো আমাৰ টোটেল কাৰেণ্ট এমাউণ্ট আহিলে সেইটো আমি তলত দেখিলোঁ। তাৰপিছত এইটো পোৱাৰ পিছত আমি কি কৰিব লাগিব, তলত আমাৰ ছেভ বটনত ক্লিক কৰিলে আমাৰ যিটো এবষ্ট্ৰেক্ট আছে সেইটো ছেভ হ'ব। ইয়াৰ পিছত আমাৰ জেনেৰেট এবষ্ট্ৰেক্টৰ কাষতে যিটো বটন আছে জেনেৰেট বিল তাত আমি যাব লাগিব। জেনেৰেট বিলত আমাৰ দুটা অপশ্যন আমি চিলেক্ট কৰিব লাগিব। প্ৰথমটো হ'ল বিল টাইপ, সেইটো আমি পাৰ্ট বিল চিলেক্ট কৰিম। ছেকেণ্ডটো আহিলে পে'মেণ্ট মোড, সেইটো আহিব আমাৰ অনলাইন পে'মেণ্ট মেথড যিটো থাকিব সেইটো আমি অনলাইন হিচাপে চিলেক্ট কৰিম। কৰি পেলাই আমি তললৈ আহিলে তাতে আমি এটা এডভান্স পে'মেণ্ট বুলি আমি বক্স পাম। সেই এডভান্স পে'মেণ্টত আমাৰ এটা পাৰ্চেণ্টেজ আছে বা এটা
এমাউণ্ট ভৰাবলৈ জেগা আছে। এই এডভান্স পে'মেণ্টটো হ'ল আমি যিটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট এমাউণ্ট লৈছিলোঁ তাৰ পাৰ্চেণ্টেজ যিটো 30% আমি লৈছিলোঁ, আমি ইয়াত 30 বহাম। 30 ভৰোৱাৰ লগে লগে 30%ৰ এমাউণ্টটো তাত আহি যাব। আৰু ইয়াত এটা কথা হ'ল কি, আমি এইটো এডভান্সটো আমাক মাইনাছ কৰিব দিছে, ডিডাক্ট কৰিব দিছে। গতিকে আমি 30%ৰ আগত মাইনাছ চিম্বলটো দিব লাগিব, -30%। আৰু এই 30%টো দিয়াৰ লগে লগে যিটো ফিগাৰ আহিব সেইটো আমাৰ BOQৰ যিটো আমাৰ কিছুমানত 2টা থাকে, কিছুমানত ইনপুট ছাবচিডি ভৰোৱা থাকে, যদি সেইটোৰ বেছত আমাৰ এমাউণ্টটো আহিব। আৰু এমাউণ্টটো যদি আমাৰ নিমিলে তেতিয়াহ'লে আমি ইয়াত 30% নভৰাই কাষত যিটো আমাৰ বক্স এমাউণ্ট ভৰাবলৈ আছে তাতে মাইনাছ চিম্বল দি পেলাই আমি ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ যিটো একজেক্ট এমাউণ্ট আমি পুল কৰিছিলোঁ সেই এমাউণ্টটো ভৰাই দিলে আমাৰ কেলকুলেশ্যনখিনি হৈ যাব। আৰু তলত আমাৰ এই থাৰ্ড ইনষ্টলমেণ্টৰ এমাউণ্টটো শ্ব' কৰিব। পে'মেণ্টৰ অপশ্যনটোত আমি 2টা অপশ্যন আছে, হয়তো পাৰ্চেণ্টেজ দিম, নহয়তো আমি এমাউণ্টটো ভৰালেও আমাৰ ছফ্টৱেৰতে কাম কৰিব। আৰু যদি আমি তলত চালোঁ থাৰ্ড ইনষ্টলমেণ্টৰ এমাউণ্টটো যদি ঠিকেই আছে তেতিয়াহ'লে আমি এটা কমেণ্ট লিখি পেলাই, যিটো নোট ফাইল থাকে তাত আমি কমেণ্ট লিখি পেলাই নেক্সট লেভেললৈ ফৰৱাৰ্ড কৰিব লাগিব, ভিডিঅ' লেভেললৈ ফৰৱাৰ্ড কৰিব লাগিব। কিন্তু ফৰৱাৰ্ড কৰাৰ আগতে আমাৰ তলত এটা বটন দেখিম ভেলিডেট, আৰু সেই ভেলিডেট বটনত ক্লিক কৰিলে আমাৰ কেলকুলেশ্যনখিনি চেক কৰিব ছিষ্টেমে। চেক কৰি যদি অ'কে পায় তেতিয়াহ'লে সেই ভেলিডেট বটনটো চেঞ্জ হৈ ডিএক্টিভেট হৈ যাব, আৰু ৰাইট ছাইডে আমাৰ এটা ছেভ বটন নতুনকৈ তাত দেখা পাম। আৰু সেই ছেভ বটনত ক্লিক কৰিলে আমাৰ ফাইলটো ছেভ হৈ পেলাই নেক্সট ভিডিঅ' লেভেললৈ গুচি যাব। ছেকেণ্ড ইনষ্টলমেণ্টৰ দৰে থাৰ্ড ইনষ্টলমেণ্টৰ ফাইলটো প্ৰথমে ব্লক ইঞ্জিনিয়াৰ লেভেলৰ পৰা ভিডিঅ' লেভেললৈ যাব, ভিডিঅ' লেভেলৰ পৰা CO লেভেললৈ যাব বা PD লেভেললৈ যাব। নেক্সট CO লেভেলৰ পৰা সেই ফাইলটো যাব DC লেভেললৈ, আৰু DC ছাৰৰ তাত এইটো আমাৰ এপ্ৰুভেল দিলে সেই ফাইলটো পে'মেণ্ট হ'ব। এতিয়া আমাৰ ফাইলটো ব্লকৰ পৰা ভিডিঅ'ৰ পৰা COলৈ আহিলে, COৰ পৰা DC তাত যেতিয়া আহিব, DC লেভেলত আমাৰ আগৰ নিচিনা এটা কাম আছে। আমি সেইটো কৰিবৰ বাবে আমি ৱৰ্ক টেকাৰ্ছৰ ফাইলটো খুলিলোঁ, খুলি পেলাই আমি বিলছত গ'লোঁ, গৈ পেলাই থাৰ্ড ইনষ্টলমেণ্টৰ বিলখন খুলিলোঁ, আৰু ইয়াৰ ওপৰ পিনে থকা বিল এডিট যিটো বটন আছে সেইটোত আমি ক্লিক কৰিম। ক্লিক কৰি তলৰ পিনে আহিলে PVR1 ফাইল, তাতে আমাৰ যিটো আমাৰ ব্লকৰ পৰা যিটো ফাইল দিছিলে হাৰ্ড কপি, সেইটোত আমি CO ছাৰ DC ছাৰৰ UCত কাউণ্টাৰ চাইন কৰি এখন চেংচন অৰ্ডাৰ বনাই সেইখনৰ লগত গোটেই ডকুমেণ্টছখিনি স্কেন কৰি, যেনেকৈ আমি ছেকেণ্ড ইনষ্টলমেণ্ট কৰিছিলোঁ সেই গোটেই ডকুমেণ্টখিনি ইয়াত আমি আপলোড কৰিব লাগিব। ইয়াত আমি চুজ ফাইলত গৈ সেই ডকুমেণ্টটো আমাৰ য'ত আছে তাতে আমি লিংক কৰি পেলাই তলৰ পিনে যেতিয়া আহোঁ, আমি ইয়াত লিংক কৰিলোঁ, লিংক কৰি তলৰ পিনে যেতিয়া আমি আহিলোঁ, আহি পেলাই ইয়াতো ভেলিডেট থাকিব, আৰু ভেলিডেটত ক্লিক কৰি আপডেট যেতিয়া আমি ক্লিক কৰিম তেতিয়া আমাৰ PDF ফাইলটো আপলোড হ'ব। ইয়াৰ পিছত পুনৰ বিলটো খুলি আমি তলৰ পিনে থকা যিটো ভেলিডেট বটন আছে তাত ক্লিক কৰিলোঁ। যদি কেলকুলেশ্যন ঠিকেই পায় তেতিয়াহ'লে আমাৰ এই এপ্ৰুভ বটনটো আহিব। এই এপ্ৰুভত আমি ক্লিক কৰি পেলাই আমি OTP ভৰাই, যিটো OTP থাকিব OTP ভৰাই এই বিলখন এনেকৈ ছেভ কৰিব পাৰিম। ইয়াৰ পিছত আমি এইটো MIS কৰ্ডিনেটৰ লগইনত গৈ পেলাই এইটো পাছ কৰি আমি বেংকৰ থ্ৰুৱেদি পে'মেণ্টটো ব্লক লেভেল কনষ্ট্ৰাকশ্যন কমিটিলৈ ট্ৰেন্সফাৰ কৰিব পাৰিম। এইখিনিয়ে হ'ল অমৃত সৰোবৰৰ থাৰ্ড ইনষ্টলমেণ্ট ৰিলিজ কৰাৰ পদ্ধতি। ধন্যবাদ।